হেল্ল' এভৰিৱান, আপোনালোকৰ আগত এটি বিশেষ টপিক লৈ কিনে আহিছোঁ, মানে ট্ৰেণ্ডিং টপিক হয়। এই যে চুমি বৰা কৈ আছে, লগতে বিশালৰ নামটো উল্লেখ হৈ আছে। এই চুমি বৰানো হয় কোন? মই নাজানো তেখেতক কোন হয়। আচ্ছা, মনত পৰিছে, এই বিয়াত যে চেম্পিয়ন খুলি যে হিলাই চেম্পিয়নৰ যে চেচ মাৰি কিনে বিয়া পাতিছিল, সেইজনী নহয় জানো? আচ্ছা, চেলিব্ৰিটি হয় আকৌ চুমি বৰা। চেলিব্ৰিটি হয়, তেখেতক মানিছোঁ। কিন্তু এই বিশালনো কোন হয়? বিশাল এতিয়া বৰ্তমান ভাষাহীন হৈ আছে। বিশালৰ আৰু এই বিশাল কথা নচলিব এই সময়ত, বুজি পাইছে নহয়? বিশাল, তোমাৰ সমান বয়সত আমি পঢ়ি শুনি আছিলোঁ, তুমি যে ইমান 22 বছৰতে কোটিপতি হ'বা, মই ভবাই নাছিলোঁ। তাকেতো মোৰ আচৰিত লাগিছিলে, এই বিশালনো 22 বছৰ বয়সত কেনেকৈ কোটিপতি হ'ল? কেইদিন চুৰ কৰিবা বোপাই, এতিয়া ধৰাত পৰিলানে? নিজৰ হাত ভৰি দিছিলে ভগৱানে কাউৰী খাব দেখা নাছিলা? লোকৰ টকা খাই কিনে ডাঙৰ হ'ব আহিছিলা? পাইছানে শিক্ষাটো? এতিয়া মজা কাৰণে পাইছা। আৰু চুমি বৰা, আপুনিনো কি হয়?